দুৰ্গা পূজাৰ আগত যদি ফেট লছ কৰিব বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। ফেট লছ কৰাটো ইমান ইজি নহয়, ইমান কম সময়ত, কিন্তু এইটো ইম্পচিবলো নহয়। যেতিয়া ফেট লছৰ কথা আহি পৰিছে, চ' আপুনি মেইনলি ফাৰ্ষ্ট প্ৰায়ৰিটি ডাইটত আহিব। ডাইটত আপুনি ফাষ্টিং কৰক, 16 আৱাৰ্ছ ফাষ্টিং কৰক। 16 আৱাৰ্ছ নকৰিলে ফাৰ্ষ্টতে 12 আৱাৰ্ছ এনেকৈ ৰাখক। ৰাতি 8টা বজাত আপুনি ডিনাৰ কৰিলে আৰু ৰাতিপুৱা 11টা বজাত আপুনি ফাৰ্ষ্ট মিল ল'লে। চ' আপুনি মিলত বিলাক খানা খাব, তাতে আপোনাৰ অ'টছ, দালিয়া, খিচিৰি টাইপ থাকিব। তাতে আপোনাৰ ৰুটি থাকিলে, দালি থাকিলে, কণী থাকিলে। তাৰপিছত আপোনাৰ ৰাতিৰ সময়ত ভেজিটেবল চুপ বা চিকেন চুপ থাকিলে। আৰু যেতিয়া ভোক লাগে আপেল খাব পাৰে বা দৈ খাব পাৰে বা গ্ৰীণ টি খাব পাৰে। চ' এনেকুৱা টাইপৰ বস্তু ৰাখিলে ৰাতিপুৱা খালী পেটত এপল চাইডাৰ ভিনেগাৰ নতুবা আমলা এল'ভেৰা জুচ এনেকুৱা কিবা খাব, যাতে আপোনাৰ বডিৰ মেটাবলিজমটো ভাল হয়। আপুনি অনলি ট্ৰেডমিলত দৌৰি আছে দিনে ৰাতি, তালে আপোনাৰ ইঞ্জুৰি বাহিৰে বেলেগ একো নহয়, ৰিজাল্ট নহয়, আপুনি হস্পিটেল পৰি থাকিব লাগিব। যিখিনি আপুনি পাৰে কেপাচিটি আছে লাহে লাহে ৱাক কৰক বা ক্ৰছ চাইকেলিং ভালকৈ কৰক, ফাংচনেল ট্ৰেইনিং কৰক আৰু ৱেইট ট্ৰেইনিং কৰক। ৱেইট ট্ৰেইনিঙত বহুত কেলৰিজ বাৰ্ণ হয়। চ' ট্ৰেইনাৰক ক'ব যাতে অলপ ৱেইট ট্ৰেইনিং দেখাই দিয়ে। ভালকৈ এইখিনি কৰক, ৰিজাল্ট পাব নিশ্চয়। যিবিলাকে আপোনালোকে ভাবি আছে ভাল ড্ৰেছ ফিটিং হ'বৰ কাৰণে, যিবিলাকে বিচাৰি আছে তেওঁলোকৰ কাৰণে